নমস্কাৰ। কলেজত প্ৰথমবাৰ কাৰণে খেতি কৰা যি দৃশ্য ৰোৱা মানে ভূঁই ৰোৱা সেই দৃশ্য আপোনাক দেখুৱাইছিলোঁ শাওণমহীয়া, আৰু আজি আঘোণৰ ভৰপূৰ সময়ত এই কলেজৰ পথাৰত আমাৰ কলেজৰ যি ছাত্ৰীয়ে কেনেধৰণে ধান দাইছে মানে খেতি চপাইছে তাক মই অকণমান আপোনাক দেখুৱাম। ধান ভাল হৈছিলে কিন্তু পাৰ চৰাই বহুত খাই দিছে। ধানবিলাক দিছে থাকে নাপায়, পাৰ চৰাই খাইছে, তাতে পৰি গ'ল। পথাৰত চাহ খোৱা, টেঙা খোৱা, ভাত খোৱা মজা আছে। সেই বাইদেউক কৈছোঁ মই জলপান লৈ আনক বুলি। জলপান খুৱাব ন? চাহ লৈ আহ চাহ লৈ আহিছা? বাইদেউ আগত দাইছিলে নহয় কেতিয়া, এনেই চুই চাওক আকৌ। নিজৰ ঘৰৰ পথাৰলৈ যাবলৈ সুবিধা পোৱা নাই আৰু যদি অলপ লাখি নেকি এইটো পথাৰতে। হা বাক ঘৰ পথাৰলৈ যাওঁ। ই ৰোৱাখিনি কি হ'ল? নগজিলে। কোনখিনি? নপকিলে। সেইখিনি নপকিলে গৈছে। আকৌ এদিন দাউনি নাহে যে নতুন দাউনি চাব। প্ৰিয় বন্ধুসকল, ধান কটা দৃশ্য দেখুৱালোঁ আৰু আজি কলেজত প্ৰথমবাৰৰ কাৰণে ন খাইছে আৰু ছোৱালীবিলাকে শাক পাচলি কুটিছে। কলেজৰ আজি ন খোৱা হৈছে আৰু ন খোৱাত সিহঁতে কাম কৰি আহিছে। মই বোলো ভিটামিন ডি দে, এইটো ভিটামিন বি আৰু ভিটামিন চি কিবা আছে, চবকে এচামুচ ই আগতীয়াকৈ খাই দিছে। জগতে ন খাবলৈ বুলি জাতিলাও ৰঙালাও আমাক কুটিলেগৈ ন। এইটোতেই আমাৰ ৰান্ধনি ঘৰটো। বাবা দাহেঁতি লাগি আছে। মাছে মাংস নাই নহয়। হা দাইলত দিবৰ কাৰণে আৰু সেইটো মেইনটো। অঁ নিমখটো চাই দিছো দেই। दोस्ती নহয় মই বেছি কথা নাপাতিম কথা পাতি গুচি যাবি